গুড মৰ্নিং বন্ধুসকল, BBO ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত আকৌ ব্লগ লৈ আহিলোঁ। এতিয়া মই বজাৰলৈ যাবলৈ ওলাইছোঁ। ৱাও ঘৰত সোমোৱা ৰাস্তা আমাৰ এনেকুৱাই, বাৰিষাত ক'বই নোৱাৰি ইমান অৱস্থা বেয়া হয়, গাড়ী ওলাবই নোৱাৰি। উপায় নাই আৰু, যিহেতু ভিতৰত আমাৰ ঘৰ। অ'কে, দিছ ইজ এই ৰাস্তা দি যাবি হা, ৰাস্তা দি যাবি। অ'কে, এই পালোঁ শিল পেলোৱা ৰাস্তা। ঠাণ্ডা বতৰ হয়, ঠাণ্ডা বতৰ। ভাইটিয়ে গাড়ী চলাই আছে। লগ কৰা ৰাস্তা পালোঁ। আজি বতৰটো ভালে আছে। আমি খুটামাৰি পালোঁ প্ৰায়। আমি ফাইনেলি আহি পালোঁ দিয়ক বজাৰলৈ। এতিয়া আমি মেইন বস্তুটো লৈ ল'ম। আধা কেজিত 160। এই লওঁ নেকি, যে বেয়া বাচিলোঁ তো দে, আধা কিলো দে। এই আমি গাহৰি লৈ আছোঁ। আধা কেজি ল'ম, 160 টকা। এইটো কি জানেনে? ইয়াৰ ভিতৰত আছে কেঁকোৰা। চ' 50 টকা পাৰ পিচ। তো এটা ল'লোঁ আৰু কেইটা আছে নাজানো। অ'কে, হ'ল আৰু আমাৰ বাজাৰ। 10 টকা কেইটাকৈ আছে? 5টা। হা আৰু ল'ম কি হ'ব? 10 টকা ন? এটা লওঁ, এটা দিয়ক। আৰু এই লেচেৰাবিলাক 10 টকা খুচুৰা হ'ব? মোৰ লগত খুচুৰা নাই। ভঞ্জন আছে না? হা 10 টকা দিলোঁ কেঁকৰাৰ। আৰু এইটো এনে ঘৰৰে না? ঘৰৰে দুটা লওঁ, 20 টকাতে। এইটো দুটা ল'লোঁ হা। অলপ হেৰি পুৰত হৈছে নেকি? পুৰত হৈছে, ল'বি? গুটি খাব পাই বাবু, খাব ইচ্ছা। আচ্ছা ল'লোঁ দিয়ক।
20 টকা দি দুই মুঠা ল'লোঁ। তো আমাৰ বজাৰ হ'ল, এতিয়া ঘৰমুৱা হ'ম। তো আমাৰ বজাৰ হ'ল, এতিয়া ঘৰমুৱা হৈ আছোঁ। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ এটা এডুকেশ্যনেল চেনেল আছে, আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাব, আৰু তাতে গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।